একদম মস্তি বজেন আপোনালোকৰ পেহিও কিন্তু কম নহয় দে ব্লগ বনাই বনাই 1K সাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে এটো হয় পেহি এবোৰত বৰ চোকা ময়ে নেজানো ইমান 1K বুলি ক'লে শুনিবলৈ কম লাগে কিন্তু 1K সাবস্ক্ৰাইবাৰো কম নহয় পেহি ভিডিঅ' চাই 1000 মানুহে পেহি চেনেলটো সাবস্ক্ৰাইব কৰিছে হেতু হয় এতিয়া কেক এটা লৈ আহিলে বস কাইটি মানুহ মাতা পেহি ক'ত গ'লগে এতিয়া আমি কেনেকুৱা ডেকৰেশ্যন কৰিলো পেহিয়ে দেখাই নাই নহয় পেহি ভাগৰ আজি 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল পেহিক আজি কোনে পায় কি হল ইমান ভাল দিনটো এনেকে কানি আছে যে কিবা এটা হল চাগে হেকানে কানি আছে বইছুন ওচলে যাও কি হল পেহি ইমান ভাল দিনটো আপুনি এনেকে কেলে কানি আছে পেহি কেনেবাকে তোৰ চেনেলটো ডিলিট হৈ যোৱা নাই তো নহলেনো কেলে কানি আছো আজি দিনটোত কানে নেকি হাঁহিবহে লাগে কেলে নাই 5 টকা মোবাইলটো কিনি দিয়া পিছদিনাৰ পৰা দেখোন তই ব্লগ বনাবলৈ লাগিয়ে গৈছিলি বজেন মই 0 পৰা 1K সাবস্ক্ৰাইবাৰ জানিটো মনত পৰি গলো হেকানে কানি আছিলো আচ্ছা পেহি হেতু কথা মই বলি ইমান ভাল দিনটোত পেহি আকৌ কেলে কানিছে পাগলি খুশিতে আছো হে খুশিতে পেহি সাগে যে আমি দুটাই পুৰা ডেকৰেশ্যন কমপ্লিট কৰি দিলো হয় নেকি বঢ়িয়া বজেন ফটাফট কেকটো লৈ আগে যাও আহোতে হাতকিটাক মাতি থৈ আহিবি ঐ পেহি কেকটো পটু চেনেলটোৰ নাম লিখাই আনিব লাগিব নে সেটো নহলে কেনেকে হ'ব পুৰা ডাঙৰকে লিখাই আনিবি বৈ ফটাফট লৈ আহুগে বজেন্দা কেকটো কালি অৰ্ডাৰ দি থৈছে নহয় অৰ্ডাৰ দি থোৱা আছে কিন্তু কেকটো পট চেনেলটোৰ নাম লিখিবলৈ ক'বলৈ নহল বজেন্দা আজি গধূলিকে খানাও খুৱাব লাগিব কিন্তু দেই ময়ো যাম ৰ भोला बोल जल्दी बहित नाले स्कूटी कालक उठी दिबही चल मेरी धन्नो उड़ा मार बा हेती তিনটা যে লগ হৈ ললে পুৰা খেলি থাকে আগত যে জয়কালে কুকুৰা চুজ মই লেটি পিটি দেখালো এটা সৰে তোৰ মোমাৰ খৰৱাই দিও অ দে ককাইটো এক কৈ দেচোন তাৰপিছত যে তই মোৰ পৰা গেজলা ভুকু খাও মনত আছে নাই এলটো ফালটো কথা কৈ নাথাকিবি দে পখিলা মুঠতে পাৰ্টি খাবলৈ আহিছো মুখখন মেলি আইনে ফকতীয়া কথা পাতি নাহিবি অ মামা পাৰ্টি খাবলৈ তো তেহেতি গিটাও যাব তেহেতকো লগতে লৈ যাম বলা হেতৰ লগত যে মোক কতো যাবলৈ মন নাযায় তেহেতি মোক কাবাডী খেলত অন্যায় কৰি হৰুৱাই দিলে অকল কনচেঙৰ কাৰণে যাবলৈ মন যায় হি ভাল হে কনচেং আমাৰ টিমত আছিলে যে হেবাবে হি ভাল বজেন্দাও পেহি তোমাৰ অপোজিট টিম হে আছিলে হে এতিয়া দেখোন অপোজিট টিমৰ ঘৰতে পাৰ্টি খাবলৈ গৈছা তই সালা মোৰ লগত পাঙ্গা লবে পালি মই কোনে পটাহে পালি অ ৰিয়েলি ইয়া পালি এ বঢ়িয়া লাগ মজা লাগিছে তোৰ কোনে মই শুনাম মনে কোৱা নাই কেনেকে সাইকেটি মনে মনে ৰখি আছে দেখিছ নাই সালা ভাগ के जाएगा कहां पकड़ साले को कहां भागेगा बेटा बिहारी तू तो आज गेलो रे মই ঠেঙত দুখ পাইছো হেকানে কিনা ৰখিছ তৰি ফালটো নকৰিবি মহে জানছো মোৰ ঠেংটো কিমান বিষাই আছে পাউটা খেলা নাই নেকি নো উল্লু বানাইং কোন ঠেং এটাক দুখ পাইছো বুলি ক'লে হুন্দে ফালটো নকৰ কেনেকে দুখ পালি তই মই নে কাবাডী খেলতা আকৌ बेटा बिहारी हम सब जानता हूं হ'ব দে আউ নামাৰ নো উল্লু বানাইং এ বলো তাৰাৰা ঐ কনচেং মোক কলিজা তু ঐ এফালা আমি কিটা ফসকে এফালৰ পৰা আহিম গা দেখো কাকা কলিজাটো বুলি মুকে মাতিলা নে ঐ তোকে মাতিছো বে এফালা বুঢ়া ভক কি হল কনচেং ইমান ভালকে মাতিছে যে জানো ককচোন ঐ মামনি আজি 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল নহয় পাৰ্টি খাওঁগে বই এটা বাকি আছিলেগে হেতু মই কৰি দিলো সাবস্ক্ৰাইব এটা কৰি পিনি যদি ধুনীয়াকৈ মিঠাই চিঠাই খাবলৈ পাও কি লাগিছে আপুনি মানে ইমান দিনে পেহি চেনেলটো সাবস্ক্ৰাইব কৰাই নাছিলে নেকি নাই কৰা আজিহে ৰঙা বুটামটো টিপাটো মাৰি দিছো ঐ কনচেং কি হল আমাৰ পেহি ভাগৰ 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল পেহি গলে যাবই এতিয়া লাগিব পাৰ্টি হে কমপ্লিট হৈ গল পুতকন এ বলো তাৰাৰা লালুকি থ্যাংক ইউ সো মাচ তোমালোকে ইমান সাপোৰ্ট কৰাৰ বাবে মই আজি 1K সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হলো আগতে দিনবোৰটো এনেকে মোক সাপোৰ্ট কৰি গৈ থাকিবা মই তোমালোকক ভাল ভাল ব্লগ উপহাৰ দিবলৈ চেষ্টা কৰিম আপুনি চিন্তা নকৰিব আমাৰ ফালৰ পৰা সদায় ফুল সাপোৰ্ট আমাৰ মিটি কুটুম যিমান আছে মই মুঠতে সবলৈকে ফোন কৰি সাবস্ক্ৰাইব কৰাই দিলো আৰু ভালেটিহে মই ইমান পটককে 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল লালুকি আপোনাৰ ফ্লাইং কিস্তা দি দিছো দে লৈ লোৱা বাবুটো ধৰা পেহিয়া মেলা চুমা দি পঠিয়াইছে ধৰা মই বাবুৱে পাৰ্টিটো কেতিয়া দিব পিছে পাৰ্টি মানে সৰু সুৰাকে কেক এটা কাটিম বজেনৰ ভুলাই আনিবলৈ
ঐ মামনি, can you hear me? Yes. ঐ মামনি, তোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা দেখা পাই মই মুঠতে নিচেকে ৰখিব পৰা নাই, চিধা তোৰ ঘৰলৈ পিক আপ লৈছো। আপুনি কেনেকৈ গম পালে মোৰ কমপ্লিট হ'ল বুলি? কাবাডী খেলৰ দিনাই মই তোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিলো। তালং 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 তই ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যনবোৰ আহিয়ে থাকে নহয়। হ'ব দিয়ক, আপুনি যে ফাইনেলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে। আই এম সো হেপী। কেলে নকৰিম আকৌ, তোক 100 বাৰ ছাবস্ক্ৰাইব কৰিবলগীয়া হ'লেও কৰিম। মামনি, তই মোৰ ঘৰৰ ছোৱালী, তোৰ যদি লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ পাছত পাখিৰাজ বংশীহঁতৰ নিচিনাকে ইউটিউবত দপদপাই থাক, মই কিবা বেয়া পাম নে? ভাল লাগিলে, কিন্তু সাগৰলৈ বহুত দূৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছোহে। মামনি, হৈ যাব হৈ যাব হৈ যাব, হেজা দেখোন কমপ্লিট কৰিলি, আৰু 2টা শূন্যহে লাগে, সেইটোও হৈ যাব। থেংক ইউ। মামনি, থেংক ইউৱে কাম নচলিব, তোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, কিবা কিবি খোৱা এতিয়া আমাক। কিবা কিবি মানে খানাটো গধূলিলৈ হ'ব, এতিয়া কেক কাটিম। তেতিয়াহ'লে কেককে চপৰা খুৱাই দে। বজেনৰ ভোলাক আনিবলৈ পঠিয়াইছো, পাবহি আৰু এতিয়া। ল'ৰাকেইটা তহঁতি নথকাকে বজেন ভোলা মই লগ লাগি কেনেকুৱা ডেক'ৰেশ্যন কৰিলো চাহিয়া। কি কয়? চাহিয়া আকৌ দেখিলেহে গম পাবি। এইকেইটা দেখোন আজিকালি তিলৌ বদনৰ নিচিনা হ'ল, বেলেগ নৃত্য নাটিকা কৰিবলৈ ধৰিলে। বেলেগ মস্তি লাগিছে দেই দেখি। ইমান বেলুন কোনে ফুলালে হয়? বজেন আৰু ভোলা, মইতো অথনিৰ পৰা কান্দিয়ে আছিলো। কেলে? 0 to 1K ছাবস্ক্ৰাইবাৰ জাৰ্নিটো মনত পৰি গ'ল আকৌ। মোৰ কাৰণে বহুত টাফ আছিলে, হ'লেও ফাইনেলি পুৰা কৰি দিলো। আয়ো কনকলতা, বেলেগ জিগজাগ ডেক'ৰেশ্যন দেখোন। মামনি, যিমানহে বেলুন ফুলালি কাৰোবাৰ বাৰ্থডে পাতি দিব পাৰিলি হয়, হ'লেও কিন্তু বেলেগ চালিয়া লাগিছে দেই। মামনিয়ে লাইট সোপা ভালকে জ্বলাই মেলি বাকচত ভৰাই থৈ দিবি, মোৰ বিয়াত এইখিনিকে নিব লাগিব, আকৌ লাইটৰ নামত পইচা খৰচ কৰিবলৈ নাই। গোটেই হাউচ ফুল। সেইখন আনিবলৈ পাহৰি থাকিল নহয়।